এতিয়া আমি এখন কেৰাহী ল'ম আৰু প্ৰয়োজন অনুসাৰে তাত অলপ সৰিয়হৰ তেল ঢালিম আৰু তেলখিনি ভালদৰে গৰম হ'বলৈ দিম। তেলখিনি গৰম হোৱাৰ পিছত তাত আমি কাটি থোৱা পিঁয়াজবোৰ ঢালি দিম আৰু নহৰুবোৰো একেলগে দি অলপ সময় ভাজিম। লগতে কাটি লোৱা পকা জলকীয়া দুটাও তেলত দি ভাজিম। যেতিয়া পিঁয়াজ আৰু নহৰুবোৰ অলপ ব্ৰাউন কালাৰ যেন হোৱা দেখিম, তেতিয়া আমি কাটি লোৱা আলুবোৰ আৰু তিয়াই থোৱা বুটবোৰ কেৰাহীখনত ঢালি দিম। এতিয়া আমি ইয়াত প্ৰয়োজন অনুসৰি অলপ নিমখ মিলাম আৰু লগতে অলপ হালধি মিলাম। নিমখ আৰু হালধি মিলাই আলু আৰু বুটবোৰ অলপ কম জুইতে কিছু সময় ভাজিম। আলু আৰু বুটবোৰ আধা ভজা যেন হ'লে আমি তাত ব্ৰাহ্মী শাক কাটি লোৱা ব্ৰাহ্মী শাকখিনি মিলাই দিম। এতিয়া কেৰাহীটো ঢাকন এখনে ঢাকি দি অলপ সময় কম জুইতে ভাজিখিনি সিজিবলৈ দিম। ইতিমধ্যে আমাৰ ব্ৰাহ্মী শাকৰ আঞ্জা তৈয়াৰ হৈছে আৰু এই আঞ্জা স্মৃতি শক্তিৰ কাৰণে বহুতো উপকাৰী।